মোৰ কাৰণে মডাৰ্ণ কাপোৰ নহয়, মোৰ কাৰণে মডাৰ্ণ হৈছে তোমাৰ ভিতৰটোৱে কি ভাবে। মই যদি আজি হিন্দু মুছলমান খ্ৰীষ্টিয়ান পাৰ্থক্য মই নকৰোঁ, কাৰণ মোৰ মতে মানুহ বেয়া জাতি বেয়া নহয়, বা মোৰ মতে তুমি কোনখন দেশৰ পৰা আহিছা সেইটো হিচাপত মই তোমাক জাজ নকৰোঁ। এজ এ হিউমেন বিং মই তোমাক জাজ কৰিম, তোমাৰ পাৰ্চনেলিটিকে তুমি সন্মান কেনেকৈ দিয়া মানুহক। মডাৰ্ণিটি ডিপেণ্ড কৰে যে তুমি কেনেকৈ আৱৰি ল'ব পাৰিছা বেলেগ বেলেগ কালচাৰ আৰু বেলেগ মানুহৰ, সেইটো তুমি কেনেকৈ আৱৰি ল'ব পাৰিছা, আৰু তাৰ মাজত তুমি নিজকে কেনেকৈ ইণ্ডিভিজুৱেলিষ্টিকলি তুমি মেইনটেইন কৰিব পাৰিছা। আজি মোৰ ঘৰত যেতিয়া ৰাইজ গোট খাইছিলে, মই যেতিয়া প্ৰাৰ্থনা কৰিছোঁ যে তুমি ঘোষা গাবা, মই নাজানাহোঁতো গাম, মই নাজানাহোঁতো খুব ধুনীয়াকৈ মনত আছে, আগৰ মাৰ লগত গাওঁ। সেইটো মোৰ কাৰণে মডাৰ্ণ, কাৰণ মই মোৰ কালচাৰটো চলাই আছোঁ, কাৰণ সৰুভগীয়াত সেইটো সময়ত সেইটো ডিমাণ্ড কৰিছিলে। কিন্তু আমেৰিকাত গৈ পেলাই তুমি নাজানো গাব নোৱাৰোঁ, সেইটো যেনে দেশ সেনে, গতিকে সেইটো মোৰ কাৰণে মডাৰ্ণ। তোমাৰ অন্তৰখনৰে তুমি মানুহক কি সন্মান দিয়া, তুমি মানুহক কেনেকৈ ইকুৱেলি ৰেচপেক্ট